আপুনি বাৰু জানেনে যেতিয়া গেছ লিক কৰে তেতিয়া গোন্ধ কিয় দিয়ে আৰু মই পাকঘৰত থকা সিলিন্ডাৰ গেছৰ কথা কৈছো আপুনি বেলেগ এটা গেছৰ কথা ভুলতো নাভাবিব যদি আপুনি নাজানে তেনেহলে মোৰ এই ভিডিওটো শেষলৈকে নিশ্চয় চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব বন্ধুসকল আপোনালোকে জানি হয়তো আচৰিত হ'ব পাৰে কাৰণ এলপিজি গেছৰ কোনো গোন্ধই নাথাকে হলো যেতিয়া এলপিজি গেছ লিক কৰে তেতিয়া গোন্ধ কিয় দিয়ে ইয়াৰ পিছত এটা বহুত ডাঙৰ কাৰণ আছে যেহেতু আপোনাৰ সেফটিৰ লগত বহুত জড়িত আছে আসলতে এলপিজি গেছ লিক হোৱাৰ বাবে বহুত ধৰণৰ ঘটনা ঘটে সেইবাবে এলপিজি গেছত মাৰ্কেপটেন নামৰ এটা কম্পাউণ্ড মিলোৱা যায় যাতে যেতিয়া এলপিজি গেছ লিক কৰিব তেতিয়া আপুনি সুগন্ধ পাব আৰু আপুনি নিজকে সতৰ্ক কৰিব পাৰিব সেইবাবে এলপিজি গেছত মাৰ্কেপটেন নামৰ কম্পাউণ্ড মিলোৱা যায় যদি ভিডিওটো চাই ভাল লাগিলে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব তেনেহলে মই লগ পাম আপোনাৰ নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ